প্ৰাথমিক বিদ্যালয়ত ইছলামধৰ্মী লোকে পাতিছে সৰস্বতী পূজা। সমগ্ৰ ৰাজ্যতে আজি বাগদেৱীৰ বন্দনাৰে উদযাপিত হৈছে সৰস্বতী পূজা। ইয়াৰে মাজতে ধৰ্মীয় ভেদাভেদ পাহৰি ৰঙিয়াৰ নিকটৱৰ্তী এখন সম্পূৰ্ণ মুছলিম অধ্যুষিত গাঁও মৰঞ্জানত মিলিজুলি প্ৰাথমিক বিদ্যালয়ত ইছলামধৰ্মী লোকসকলে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে মিলি প্ৰথমবাৰৰ বাবে আয়োজন কৰিলে সৰস্বতী পূজা। এই পূজাৰ বাবে বিশেষ আকৰ্ষণ আছিলে কণ কণ শিশুসকলৰ পৰিপাটি তথা নিয়মানুৱৰ্তিতা। ভৱিষ্যতে এই পূজা অনুষ্ঠিত কৰি যোৱাৰ আশা আয়োজনসকলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেও সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে উদযাপন কৰিলে সৰস্বতী পূজা। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, লিজাবাৰ্টাডিজিটাল। মিস স্মিতা হানাম কোনে বজাইছে তোমাক? পালৰ যোৱা নাই। কেনেকুৱা লাগিছে সৰস্বতী পূজা? বহুত ভাল লাগিছে আৰু কোন ক্লাছত পঢ়িছা তুমি? পঞ্চম শ্ৰেণী। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম সুমায়া আলম। তুমি সৰস্বতী পূজা চাব আহিছা। কোনে সজাই দিছে তোমাক? প্যাই বেয়া সজাই দিছে। কোন ক্লাছত পঢ়ি আছা তুমি? ওয়ান তোমাক নানি নানিয়ে সজাই দিছে। অনুষ্ঠানটো এনেকুৱা লাগিছে যেন ইয়াতে কেৱল ব্ৰাহ্মণ সম্প্ৰদায়ৰে গোটেইখিনি যেন আমি আছোঁ এনেকুৱা লাগিছে। ইয়াতে মুছলিম বা মানে হিন্দু এনেকুৱা কোনো ধৰণৰ পৰিস্থিতি মই দেখা নাই। আৰু আমি সমিল মিলে এনেকৈ গোটেই অনুষ্ঠানবিলাক চলোৱাটো কামনা কৰিছোঁ। আৰু এইখন বিদ্যালয়লৈ মোৰ শুভকামনা থাকিল। এইখিনি বিদ্যালয়খনৰ যিটো নাম, সেই নামটোৱে তাৰ নিৰ্দেশনা দেখুৱাইছে। আশা কৰোঁ ভৱিষ্যতে সময় মিলাই আমি আগুৱাই অসমীয়া জাতিটোক আগুৱাই লৈ যাম তথা ভাৰতক সুন্দৰ ভাৰতবৰ্ষখন স্থাপন কৰিম। ধন্যবাদ। মৰঞ্জনা গাঁৱৰ মিলিজুলি প্ৰাথমিক বিদ্যালয়ত সৰস্বতী পূজা অনুষ্ঠিত কৰাত আমি সকলোৱে আনন্দিত হৈছোঁ। আৰু ইয়াতে আহি পেলাই আমাৰ বহুত ভাল লাগিছে। আৰু ছাত্ৰ ছাত্ৰীসকল বিৰাট আনন্দিত হৈছে এইটো মানে অনুষ্ঠানটোত সিহঁতে সহযোগিতা কৰি পেলাই। এইটো যিহেতু সংখ্যালঘু অধ্যুষিত অঞ্চল হিচাপে ইয়াতে সৰস্বতী পূজা পতাটো আমাৰ কাৰণে মানে এনেকুৱা দেখাইছে যে হিন্দু মুছলিমৰ কোনো ধৰণৰ ইয়াতে তাৰমানে ভেদাভেদ নাই। আমি সকলোৱে মিলিজুলি স্কুলখনৰ নামেৰে যেনেকৈ মিলিজুলি নাম এনেকৈ মিলিজুলি থকাৰে ইয়াতে মানে নিদৰ্শন দেখাইছে। সেইটো কাৰণত বহুত ভাল লাগিছে। মই নিজেও সন্তুষ্ট। মই হিন্দু হিচাপে মই নিজে সন্তুষ্ট। এইখিনিয়ে।